Hello everyone, welcome back to my YouTube channel. Hello everyone, welcome back to my YouTube channel. মোৰ নাম শ্ৰী কবিতা বৰা আৰু আজি মই বহুত দিনৰ মূৰত ইউটিউবৰ ভিডিঅ' বনাইছোঁ। বহুত দিন বনোৱা নাছিলোঁ কাৰণ মই ক'তো ওলাই যাব পৰা নাই, যিহেতু এতিয়া যোৰহাটত লকডাউন চলি আছে, সেইবাবে মই ক'তো ওলাই যাব পৰা নাই কাৰণে মই ভিডিঅ' ক'তো বনাব পৰা নাই। আজি ভাবিলোঁ মই ঘৰতে থাকি এটা ভিডিঅ' শ্বুট কৰোঁ। আজি মই দেখাম ৱাল হেণ্ডিং, এনেকুৱা ঊল আনি লৈছোঁ। আগতে থোৱা আছিলে লকডাউনৰ আগতে, তো মই আজি ফাৰ্ষ্ট টাইম বনাম আৰু আপোনালোককো দেখাওঁ কেনেকুৱা হ'ল বনোৱা। ইমান ভালকৈ নাজানো, আজি ফাৰ্ষ্ট টাইম বনাম যেতিয়া আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ। আৰু আহক আৰু দেৰি নকৰি মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এখন ডাঠ কাগজ ল'ব, ডাঠ কাগজখনত এনেকৈ আঁকি ল'ব আৰু মই চাৰ্টৰ বাকচৰ লগতেহে এনেকৈ কাগজটোকে ইউজ কৰিছোঁ। আপোনালোকে এনেকৈ কাটি ল'ব। ডাঠ কাগজটোত এনেকৈ বগা কাগজেৰে এঠা দি মেৰিয়াই ল'ব। এটা পেন ল'ব। পেনটোত এতিয়া ঊলখিনি বান্ধিব লাগিব, যেনেকৈ দেখাইছোঁ তেনেকৈ বান্ধি যাব। এনেকৈ কাটি এনেকৈ মিলাই দিলে হ'ব। মই বুজিছোঁ, আপোনালোকে একো ভালধৰণে বুজি নাপালে কাৰণ মই ভালধৰণে দেখুৱাবই পৰা নাই। এতিয়া চাওক, পেনটো দীঘলকৈ সূতাডাল ল'ব, এনেকৈ পেনটোত এনেকৈ মেৰিয়াই যাব, মেৰিয়াই গৈ থাকিব একদম সম্পূৰ্ণ পেনটো ফুল হোৱালৈকে মেৰিয়াই যাব। এনেকৈ ভালধৰণে তলৰ সূতাডালে ওপৰ সূতাডালে ধৰি পেলাই এনেকৈ জোৰছে দিব। এনেকৈ পেনটোৱে মূৰত থকা সূতাডালত এনেকৈ সুমুৱাই দিব, সুমুৱাই টানিব আৰু যিডাল ইডাল সূতা আছিলে পেনটোৰ মূৰত, সেই সূতাডালে এনেকৈ তাই জোৰছে গাঁঠি দি দিব। এনেকৈ সুলকি নহাকৈ 2-3টা গাঁঠি দি দিলে ভাল হয়। গাঁঠি দিয়াৰ পিছত এই বাকী থকা সূতাকেইডাল এনেকৈ কেঁচিৰে কাটি দিব। এই কাগজটো লগাই যাম, এইটো এনেকৈ মূৰেদি এনেকৈ লগাই যাম। মোবাইল ধৰা, এই যা নহয় মোবাইল ধৰা। এতিয়া মই বনাই থোৱা সেই ৰঙীন ফুলখিনি এনেকৈ এঠা দি ডাঠ কাগজখিলাত লগাই যাব লাগিব। এনেকৈ লগাই পেলাই এনেকুৱা মণি গুটি লগাব পাৰে আপোনালোকৰ ইচ্ছা অনুযায়ী। মই এনেকৈ দোকানৰ পৰা আনি লৈছোঁ মণিগুটি। এনেকৈ মণিগুটিখিনি এনেকৈ ইয়াত ফুলপাতৰ মাজত লগাই যাম এঠা দি।
কৰিলোঁ মই Good job. Get him. I can't do this. Pencil with it. ভালকৈ নাজানো মই এনেকৈ ইউটিউবৰ পৰা চাই শিকি আছোঁ এইবোৰ আৰু আপোনালোকে মোক ইনষ্টাগ্ৰাম ফ'ল' কৰিব নাপাহৰিব ইনষ্টাগ্ৰামৰ আইডি আছে ববিতা বৰা আগৰ ফুলখিনিকে বনাই আছোঁ এই ঠাইখিনিত অলপমান ফুল কমিছিলে এতিয়া ফুলখিনি বনাই আঠা দি লগাই লৈছোঁ মেইন ফাৰ্ষ্ট ষ্টেপটো কমপ্লিট হ'ল এতিয়া আমি ছেকেণ্ড ষ্টেপ কৰিম এতিয়া আমি এনেকৈ হাতত এই সূতাডাল বুঢ়া আঙুলিয়ে ধৰি এনেকৈ পূৰা হাতত মেৰিয়াই 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 গৈ থাকিব লাগিব ৰছীডালনো কিমান দীঘল মই নোচোৱাকেই মানে ষ্টাৰ্ট কৰি দিলোঁ এইবাৰ আকৌ ষ্টাৰ্ট কৰিছোঁ এনেকৈ বুঢ়া আঙুলিটো ধৰি ল'ব তাৰ এতিয়া ৰাউণ্ড 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 কৰি যাব তো এতিয়া এনেকৈ ধৰি টান মাৰি দিব এনেকৈ এডাল ৰছীয়ে এনেকৈ মাজত গাঁঠি এটা দি দিব অন্য এটা ৰছী আনি এনেকৈ অকণমান আঁতৰত মানে মাজৰ ফালে এটা গাঁঠি দি ল'ব 2-3টা গাঁঠি দি দিব যাতে লকি নাযায় এতিয়া এখন কেঁচি লৈ প্ৰথম যিটো গাঁঠি দিছিলোঁ মানে মাজেদি যিটো গাঁঠি দিছিলোঁ সেইডাল ৰছী ৰাখি বাকী কেইডাল ৰছী এনেকৈ কাটি দিব এতিয়া আকৌ গোটেই ৰছীখিনি মাজেদি এনেকৈ কাটি ল'ব এইটো দহি পতাৰ দৰেই হয় আকৌ এডাল ৰছী কাটিবলৈ পাহৰিয়ে গৈছিলোঁ সেইডাল ৰছীও কাটি দিছোঁ অকল এডাল ৰছী ৰাখিব লাগে মই দুডাল ৰাখি দিছিলোঁ পাহৰি এতিয়া আকৌ সেই দহি এই ৰছীখিনিত এনেকৈ মণিগুটি সোমোৱাব লাগিব প্ৰথম মণিগুটিটো মই সোমোৱালোঁ এতিয়া ছেকেণ্ডটো সোমোৱাইছোঁ ছেকেণ্ডটো সোমোৱাওঁতে এনেকৈ গাঁঠি 1-2টা দিলে ভাল হয় যাতে পিছলৈ খহি নপৰে এনেকৈ 2টা গাঁঠি দি ল'ব দি পেলাই মণিখিনি সোমোৱাই যাব এতিয়া আকৌ আমি বনাই থোৱা এনেকৈ লভৰ ঊলটো এনেকৈ বেকলৈ দি পেলাই বেকত গুঠি থোৱা দহি মানে এতিয়া যে কৰিছিলোঁ মণি দি পেলাই দহিকেইটা ইয়াত এনেকৈ এঠা দি
লগাই ল'ব লাগিব। এতিয়া আকৌ এটা সৰু ৰছী লৈ দুটা মূৰ পকাই এনেকৈ গাঁঠি দি ল'ব। এই ৰছীডাল আনি এনেকৈ ইয়াত এঠা দি পেলাই লগাই লওঁ। এয়া মোৰ ৱাল হেংগিং ৰেডি হৈ গ'ল। কেনে লাগিছে কমেণ্টত জনাব। আজি যিটো ৱাল হেংগিং মই বনাই দেখালোঁ সেইটো মই ফাৰ্ষ্ট টাইম বনাইছিলোঁ আৰু এই ৱাল হেংগিংটো মই অন্য এটা ৱাল হেংগিং যিটো মই পাছদিনা বনাইছিলোঁ। আৰু কেনে লাগিছে আপোনালোকে ক'ব। একেই প্ৰচেছে হয়, ডাঠ কাগজ লৈ বনাইছিলোঁ আৰু তাত মাজত এনেকৈ কাটি দিছিলোঁ, কাটি ছাইডত ফুল লগাই গৈছিলোঁ। তো আজি এনেকৈ ৱাল হেংগিং বনাই দেখালোঁ। যিহেতু মোৰ চেনেলটো এটা ব্লগ চেনেল, তো এতিয়া ক'তো ওলাই যোৱা নাই যে মই ঘৰতে সৰু সুৰাকৈ এটা ব্লগ বনাই দেখাইছোঁ আপোনালোকক। আৰু যদি এনেকুৱা ভিডিঅ' আৰু আপোনালোকে বিচাৰে তেন্তে ভিডিঅ'টোত কমেণ্ট কৰি জনাব। যে যদি আজি ভিডিঅ'টো ভাল লাগিলে তেন্তে ভিডিঅ'টোত লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আৰু যিমান পাৰে কিমান শ্বেয়াৰ কৰিব। যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।